গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰটো অকণমান বেয়া দেই। প্ৰথমে দেখাই লৈছোঁ, এজন আমাৰ তেখেত মানে ঘৰলৈ আহিব পৰা নাই, যিহেতু ডিউটি আছে। বৰ বেয়া দুখ তেওঁৰ, সেইকাৰণে বেটিক ভিডিঅ' কল কৰি চাই আছে। আৰু বিহুৰ বতৰত ওলালেহি, এয়া আমাৰো বেছি দূৰৰ নহয়, ওচৰে হয় বাইদেউহঁত আৰু লগতে মোৰ লগৰ ছোৱালী আহিছে পৰি, আৰু এইফালে হৈছে পম্পী। সকলোৱে আহিলে, বহিলে, চাহ তাহ খালে। মোৰ কিন্তু তেতিয়ালৈকে ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ দেই। পাহৰা মানে কি, ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ। তাৰপাছত বাইদেউহঁতে ক'লে, আহিছোঁ যেতিয়া ভিডিঅ' কৰাই যেতিয়া ইউটিউবত আমাকো উলিওৱা, আকৌ অকণমান ভিডিঅ' বনাই দিয়া বুলি ক'লে। সেইকাৰণে ভাবিলোঁ বনাই দিওঁ আৰু তেওঁলোকৰ স্মৃতি এটা থাকি যাব। বেলেগ ভিডিঅ' কৰা নহ'ল যেতিয়া আমি আলহীক কি বনাই খুৱাইছোঁ তাকে দেখাইছোঁ। এয়া ঢেকীয়া আৰু চানা, আৰু এয়া আলু ভাজি, লগতে এয়া মচন্দৈ পদুনাৰ চাটনি, আৰু এইফালে আছে ভেন্দি আলু ভাজি। তাৰপাছত পাকঘৰত আহি জুইত পাতিছোঁ, এইফালে দালি, পাত শাক দালি, আৰু এইফালে ভাত। জুইত বনোৱা খাদ্যৰ যিটো সোৱাদ আপোনালোকক কি বুজাম আৰু, হয় নাই কওকচোন। আৰু এইফালে বাহিৰৰ জুইত পাতিছোঁ আমি হাঁহ মাংস, কোমোৰা, আলু। এইগৰাকী হৈছে আজি হাঁহ মাংসৰ ৰান্ধনি, মানে আমাৰ খুৰী। সেইকাৰণে অকণমান তেওঁকো দেখাই দিছোঁ আৰু ক্ৰেডিটটো দিছোঁ যে এওঁৱে বনাইছিলে বুলি। সকলোবোৰ ৰান্ধি হৈ গ'ল, আৰু এইফালে খুৰীয়ে ভাত বাঢ়িছে, আমিও ইটো সিটো কৰি আছোঁ। আৰু এইফালে মায়ে হাঁহ মাংস ভাগ কৰিছে। আৰু আলহীও এনেই বহি থকা নাই আকৌ দেই, আলহী নিজে নিজে কৰি নিজে নিজে খাই বৈ যাব লাগিছে। মানে তেওঁলোকৰ দেৰি হৈছে দিয়কচোন, বিহু বতৰত ঘৰ এৰি থৈ অহা হৈছে ন, আলহী আহি থাকে। এইফালে কিছুমানে খাই আছে, আৰু এইফালে কিছুমানে ভাত বাঢ়ি থোৱা আছে। মুঠতে যোনে যেতিয়া পাইছে তেতিয়া খাইছে, আৰু খৰধৰকৈ খাই মেলি কাঁহী বাতিকেইটাও ধুই থৈ গৈছে। এনেকুৱা আলহী আহিলে বৰ ভাল পাওঁ, খাই বৈ আকৌ কাঁহী বাতি ধুই আজৰি কৰি থৈ গৈছে। তাৰপাছত আলহী এতিয়া যাবলৈ হ'ল, সকলোবোৰ ওলাইছে আৰু যাবলৈ বুলি। আজিৰ দিনটো আৰু এনেকৈ গ'ল, আৰু সকলোৱে আহিলে, খালে মেলিলে, সকলোৱে গ'ল। বিৰাট ভাল লাগিলে, দিনটো ভালদৰে পাৰ হ'ল। আৰু মোৰ ভিডিঅ'টো ইমানতে থওঁ, আৰুনো কি দেখাই থাকিম, হয় নাই। বাছ